হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি বনাই আছোঁ মাংস, মানুহজনে বনাইছে আৰু আপোনালোকে চাই থাকক। আপোনালোকেতো সকলোৱে মাংস বনাইছে আৰু আজি মানুহজনে কৈছে মানুহজনৰ ৰেচিপি আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাওকচোন, আগতে মছলাবোৰ দিয়া নাই, আগতে পিঁয়াজবোৰ দি লৈছে আৰু এয়া বনাই আছে মানুহজনে। আপোনালোকে এইমতে ট্ৰাই কৰিলে বহুতেই ভাল হ'ব আৰু এইটো ড্ৰাই ফ্ৰাইও ৰাখিব পাৰি, আপোনালোকে জোলো ৰাখিব পাৰি। আপোনালোকে চাওকচোন, আৰু সকলোৱেতো বনাব জানেই। যেতিয়ালৈকে মাংসত তেল নোলায়, মানুহজনে কৈছে মছলা তেল ওলোৱাৰ পাছতহে দিব। এয়া এতিয়া দিছে মছলা, মানে নহৰু আৰু জালুকৰ গুড়ি আৰু আদাহে দিছে, তাৰ বাদে আৰু এক্সট্ৰা মছলা দিয়া নাই। বিশেষ মোৰ গা ভাল নাই, চৰ্দি লাগিছে, সেইবাবে জলকীয়া জোল খাম বুলি। এয়া চাওকচোন, বহুতেই টেষ্টি বনাইছে আৰু আপোনালোকক শেষত দেখাব পৰা নাই, আপোনালোকক খোৱাবোৰ ভিডিঅ' দিব পৰা নাই। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে যেন মোক মৰম আশীৰ্বাদ দি ছাপোৰ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।